নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মানে আমি বৰদোৱা গৈছিলোঁ তাতে এটা মই ব্লগ কৰিছিলোঁ ব্লগটো আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তিনি বস্ত্ৰ ললে জানা ভকত নকয় প্ৰসাদ খালে বান্ধৈ বৈষ্ণৱ নহয় তেজিব লাগিব কামনা বাসনা এৰিব লাগিব কুটি ভাৱনা হেল্ল' ফ্ৰেণ্ডছ এয়া আমাৰ সৰু সুৰা ধেমালিৰ মাজে আমি বৰদোৱালৈ আগবাঢ়িছিলোঁ এয়া আমি বাইপাছেৰে গৈ আছোঁ বৰদোৱা অভিমুখে এয়া আমি পাইছোঁহি বৰঘাটৰ যিটো বাইপাছ চক এই বাইপাছ চকটোৰ ওচৰ পাইছোঁহি আমি বৰদোৱালৈ দুটা ৰাস্তাৰে যাব পাৰি চিধা নগাঁও হৈ যাব পাৰি আৰু এইপিনে বেবেজীয়া হৈও যাব পাৰি আমি আজি নগাঁও হৈ যোৱা নাছিলোঁ যিহেতু আমি নগাঁও হৈ গৈয়ে থাকোঁ আমি আজি বৰদোৱালৈ বেবেজীয়া হৈ গৈ চালোঁ কেনেকুৱানো লাগে ৰাস্তাটো ভালেই আছে খালি অলপ মাজে সময় বেয়া পোৱা যায় কিন্তু নগাঁও দি গ'লে বহুত স্পীড ব্ৰেকাৰ পোৱা যায় সেইকাৰণে আজি আমি বেবেজীয়া দি গ'লোঁ তিনি বস্ত্ৰ ললে জানা ভকত নকয় প্ৰসাদ খালে বান্ধৈ বৈষ্ণৱ নহয় তেজিব লাগিব কামনা বাসনা এৰিব লাগিব কুটিল ভাৱনা বন্ধুসকল আমি বৰদোৱাৰ ওচৰই পাইছোঁহি বৰদোৱাৰ পৰা আধা কিলোমিটাৰমান আগৰ পাইছোঁহি বৰদোৱা পাম আৰু অকণমান পিছতে আমি বৰদোৱা পাম চাই থাকক ভিডিঅ'টো আপোনালোকে তো বন্ধুসকল আমি পালোহি বৰদোৱা মেইন বৰদোৱা আমি উপস্থিত হৈছোঁহি আমাৰ গাড়ীখন ইয়াতে পাৰ্কিং কৰি থৈ যাম আমি ইয়াতে গাড়ীখন পাৰ্কিং কৰিম এতিয়া আমাৰ দাদাজনে আৰু ইয়াতে আমি এই দোকানকেইখনতে আমি শৰাই বস্তু ল'লোঁ সকলোৱে মিলি এই দোকানকেইখনতে আমি ল'লোঁ আমি তাৰপিছতে বৰদোৱাৰ অভিমুখে আগবাঢ়ি গৈ আছিলোঁ এইখন বৰদোৱাৰ যিখন মেইন গেট এই মেইন গেটখন এইখনেই আজি বহুতো মানুহ হৈছিল কিন্তু আগৰ নিচিনা মানুহ নহয় আগতে বহুত মানুহ হৈছিল কিন্তু এতিয়া কৰোণাৰ ফলত মানুহ কমি গৈছে আজি আমাৰ টিউশ্যনৰ ছাত্ৰ ছাত্ৰীসকল গৈছিলোঁ আমি এয়া ৱালত ছবি আঁকি থোৱা হৈছে তো ভিডিঅ'টো আমি শেষলৈকে চাই থাকিব বুলি আশা ৰাখিছোঁ ক্ষীৰতে থাপিলো শংকৰ শিৰোমণি এইটো মেইন গেটটো যিটো গেটেৰে বৰদোৱা থানৰ ভিতৰলৈ সোমাই যায় এই গেটটোৰে পালে মন্দিৰৰ মেইন নামঘৰটো পাব আৰু এইটো ঘৰতে শৰাইৰ বস্তুসমূহ লোৱা হয় দুয়োজনা গুৰু যেতিয়াই বিচাৰো পা ও ৰাম ৰাম গুৰু
আমার প্রাণরে প্রাণ তাৰপিছত আমি চাবলৈ গ'লোঁ শংকৰদেৱৰ ভৰিৰ খোজ। আমাক তাৰে এজন ককাই ক'লে যেন তোমালোকে ইয়াতে শংকৰদেৱৰ ভৰিৰ খোজ চাবলৈ পাৰিবা। দৰ্জা বন্ধ কৰিবলৈ লৈছিল, আমাক দেখি তেওঁ মাতি আনিলে আমাক ভিতৰলৈ। আপোনালোকে দেখিবলৈ লৈছোঁ শংকৰদেৱৰ ভৰিৰ খোজ। তেওঁ আমাক দেখুৱাবহি এতিয়া শংকৰদেৱৰ ভৰিৰ খোজ। তেওঁ কৈ আছে, তেওঁ দেখুৱাব। প্ৰথমে কৈছে তেওঁ বাওঁ চৰণ বুলি কৈছে। প্ৰথম যিটো খোজ আছে সেইটো বাওঁ চৰণ, আৰু পিছত যিটো খোজ দেখুৱাইছে সেইটো সোঁ চৰণ। মই আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ যিহেতু তাৰ ভিতৰলৈ আমাক সোমাবলৈ দিয়া নাছিলে। আপোনালোকক যিমানখিনি কৰোঁ আপোনালোকক দেখুৱাইছোঁ। মই শংকৰদেৱৰ ভৰিৰ খোজ এই শিলটোতে দিছিলোঁ। যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ শিৰতে থাপিলো। হাই ফ্ৰেণ্ডছ, আমি এতিয়া গৈ আছোঁ গংগাপাৰলৈ, বন্ধু আৰু মই। কোৱা হেল্ল' ফ্ৰেণ্ডছ। দুইটাই গৈ আছোঁ আমি। ছাৰহঁত আগত গৈ আছে। এই ভিডিঅ'টো আপোনালোকে এনজয় কৰক আৰু চাই থাকক। গৈ আছোঁ গংগাপাৰলৈ দুইটা বন্ধু আমি। লাহে লাহে গৈ আছোঁ অকণ অকণকৈ। ভাওনাতে শংকৰ কীৰ্তনতে শংকৰ শংকৰ দশমৰ পাত হাজাৰী ঘোষাৰে মাধৱ বৰাৰ পোক পাবা বৰগীতৰ সুৰত ও ৰাম ৰাম পাবা খুলতানৰ মাজত শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো কেনেকুৱা লাগিব? মই এইটো কৃষ্ণৰ মূৰ্তিটো বনাইছে ইয়াতে নদীত। গংগাপাৰৰ কাষে কাষে ঘূৰি ফুৰিছোঁ। পানী বাঢ়িছে কাৰণে বহুত কাষলৈকে হৈছে। কাষলৈ যাবলৈ এতিয়া ভয়ো লাগে। তেওঁ গৈ আছোঁ সেইটো গংগাপাৰ পাৰে পাৰে ঘূৰি ফুৰিছোঁ। শংকৰ অনুপম শংকৰ নিৰু। এতিয়া আমি দৌললৈ গৈ আছোঁ। চাই থাকক। আমি দৌলত প্ৰৱেশ কৰিছোঁ। আহি আছোঁ অলপ সেয়া। এইটো ইয়াতে গাড়ীবিলাক পাৰ্কিং কৰিব পাৰি। এইটো পাৰ্কিং এৰিয়া। কিন্তু পাৰ্কিং নামত গাড়ী এতিয়া কৰোণাৰ ভয়াৱহতাৰ বাবে ইয়াত এখনো বৰ্তমান গাড়ী নাই। আমি আহিছোঁ আৰু মানুহ আছে, কিন্তু গৰু আছে। কিন্তু এয়া শহাপহুবিলাক আছে। শহাপহুবিলাক দেখুৱাই আছোঁ। এইবিলাক সৰু 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 শহাপহু সত্য যুগৰ গুপ্ত হৰি নামৰ নিজৰা ও কলিত শংকৰে আনে বৈকুণ্ঠৰ পৰা শ্ৰৱণ
কীৰ্তন কৰা আহি ভিডিঅ'টোৰ শেষ পৰ্যায়ত উপনীত হ'লোহি এতিয়া মই ঘৰলৈ গৈ আছো যদি ভিডিঅ'টো চাই পেলাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই অসম সমান